জানই নদীৰ কোবাল সোঁতত তুমি মোৰ বুকুৰে শুন, তেনে কথা নকবাচোন। তুমি মোৰ মৰমৰে জোন, তোমাৰ বাবে হ'ব পাৰে কোন। ঐ জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সতি দিম। জানই নদীৰ কোবাল সোঁতত এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি, অকলশৰে জীৱন কটাব নোৱাৰি। মই নাজানই মৰমে কলিজা খায়, তুমি বুজিছানে নাই? জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সতি দিম। জানই নদীৰ কোবাল সোঁতত আশাবোৰ সতি দিম। জানই নদীৰ কোবাল সোঁতত। কি গান গাইছে বে থেকেৰা, একদম ধুনীয়া লাগিছে গানটো শুনি। মাৰ চোন গাইছে বে, গান শুনি মজা লাগিছে বে। একদম ৰোমেণ্টিক গান এটা গালি তই। ধন্যবাদ ধন্যবাদ। তহঁতক মই কালি নিচিনা আকৌ এটা প্ৰশ্ন সুধিম। কালি তই যিখানে ক'লি আমাৰ দেখোন চাহে নোখোৱালি। তই কালি উত্তৰটো ক'বই নোৱাৰিলি আকৌ। আজি যদি কোনোবা উত্তৰ দিব পাৰে নহয়, তেনেহ'লে মই 10 টকা এটা দিম। আও থেকেৰা, প্ৰশ্নটো কয়। কি কথা কৈছে বে? উত্তৰটো দিলে কি 10 টকা দিবি? উত্তৰটো দিব পাৰিলে খালি 10 টকা দি দিম। তই প্ৰশ্ন সুধ। শুন, গাই গৰুৱে গাখীৰ দিয়ে, কুকুৰাই কণী পাৰে। সেইটোতো আমিয়ে জানো। ঐ গৰু, প্ৰশ্নটো শুনি ল। দে কৈ যা। গাই গৰুৱে গাখীৰ দিয়ে, কুকুৰাই কণী পাৰে, তেন্তে এই দুটা বস্তু একেলগে কোনে দিয়ে? কি কথা কৈছে বে? গাখীৰ আৰু ডিম একেলগে দিব পাৰিব নেকি? এইটোতো কেতিয়া সম্ভৱ নহয়, গাখীৰ আৰু ডিম একেলগে কেনেকে দিব? দে অলপ ভাবি লচোন, ভাবি ল। মই নোৱাৰো দেই উত্তৰ দিবলৈ। ময়ো নোৱাৰো দেই এইডাল উত্তৰ দিবলৈ। উত্তৰটো হৈছে গেলামালৰ দোকানী। কি কৈছে বে? গেলামালৰ দোকানী কি গাখীৰ আৰু ডিম দিয়ে নেকি? গেলামালৰ দোকানীক গাখীৰ সুধিলে গাখীৰ পাবি, ডিম সুধিলে ডিম পাবি। একদম ঠিক কথা কৈছে বে। চাই ন, তই চাই আহিব, তহঁতে চব কুৱেশ্যন লৈচোন। তহঁতক সদায় শিকাই থাকিব লাগে দেই। দে লৈছো দে। চিধাই থাকলাক ফক কৰি নিদিবি। নমস্কাৰ। কেনেকুৱা খবৰ তোমালোকৰ? আছো তেনে তেনেকৈ। দে হ'ব দে, আজি ক্লাছটো আৰম্ভ কৰোঁ। নিপু, কওক ছাৰ। তোক মই এটা অদ্ভুত সাঁথৰ সুধিম। সোধক ছাৰ। শুনি যা। ৰমেনৰ দেউতাকৰ 5জন ল'ৰা আছে, তাৰে 4জনৰ নাম হ'ল: 1 নম্বৰটো পাপু, 2 নম্বৰটো হ'ল ৰাজু, আৰু 3 নম্বৰটো হ'ল বিজয়, 4 নম্বৰটো হ'ল লবিন। তেন্তে 5 নম্বৰজনৰ নামটো কি? ৰহক ছাৰ, অলপ চিন্তা কৰি ল'ব লাগিব। দে জল্দি চিন্তা কৰি ল। ছাৰ চিন্তা কৰিলো, উত্তৰটো নাপালো নহয়। মই কৈছোঁ শুন। মই তোক আগতে কৈছোঁ ৰমেনৰ দেউতাকৰ 5জন ল'ৰা আছিল, তেন্তে 5 নম্বৰটো ৰমেনেই হ'ব। ছাৰ সেইটো কথাহে। আপুনি খেলি মেলি লগাই দিলে নহয়। দে হ'ব দে, খালি উত্তৰটো মনত ৰাখি থবি। হ'ব দিয়ক ছাৰ। দে হ'ব দে, ঠিক আছে। বুদ্ধা, ইয়ে জনাব। এইবাৰ তোকো মই এটা অদ্ভুত সাঁথৰ সুধিম। সোধকচোন ছাৰ। শুন, এটা গুহাৰ 2জন ৰখীয়া, দুজনো দীঘল আৰু কলা, তেন্তে কি হয়? ছাৰ অলপ চিন্তা কৰি ল'ব লাগিব, ৰহক। দে জল্দি চিন্তা কৰ, টাইম নাই কিন্তু। ছাৰ চিন্তা কৰিলো। উত্তৰটো কৰ, ৰখি নাথাকিবি। ছাৰ মুচ কুচা মানে দাঢ়ি। পাৰিছ। দে হ'ব দে। চিন্তামণি, আছো দিয়ক ছাৰ। এইবাৰ তই চিন্তা কৰিব লাগিব। ছাৰ প্ৰশ্নটো সোধক। তোকো মই এটা অদ্ভুত সাঁথৰ সুধিম। তোৰ সাঁথৰটো হৈছে: ভিক্ষাৰী নহয় কিন্তু ভিক্ষা খোজোঁ, ছোৱালী নহয় কিন্তু মানি বেগ ৰাখোঁ, পূজাৰী নহয় কিন্তু টিলিঙা বজাওঁ, কচোন বাৰু কোন মই? ছাৰ অলপ ভাবিব লাগিব দিয়ক। নামো যেনেকুৱা, তই অলপ চিন্তাও কৰি ল।
ছাৰ ভাবিলোঁ দিয়ক। দে উত্তৰটো ক ছাৰ বাছৰ কণ্ডাক্টৰ। পাৰিছ দে হ'ব দে। প্ৰেমানন্দ, ছাৰ মই চিটতে বহি আছোঁ। তোকো মই এটা অদ্ভুত খাতৰ সুধিম। সোধক ছাৰ। ৰঙা ঘোঁৰা ৰৈ থাকে কিন্তু কলা ঘোঁৰা পলাই যায়। তই পটককৈ উত্তৰটো কৈ দে। ছাৰ আকৌ অলপ ভাবিব লাগিব। দে জল্দি ভাবি ল। ছাৰ ভাবিলোঁ দিয়ক। দে জল্দি উত্তৰটো ক। ছাৰ জুই। দে হ'ব দে, ভাল হৈছে। থেকেৰা চাই ফেলে উঠিয়াচোন। কওক ছাৰ মাতিছিলে। তই এটা বিষয়ৰ ওপৰত এখন ব্যাখ্যা কৰি দিব লাগে আৰু তোৰ বিষয়টো হ'ল বৰষুণৰ পানী ছালৰ ৰোগ ঘামুচি ভাল হয় কিয়। তই এই বিষয়টোৰ ওপৰত এখন ব্যাখ্যা কৰি দিব লাগে। হ'ব দিয়ক ছাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম থেকেৰা। ছাৰে যোনটো বিষয়বোৰ মোক এখন ব্যাখ্যা কৰিব দিছে বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো হ'ল বৰষুণৰ পানী ছালৰ ৰোগ ঘামুচি ভাল হয় কিয়। এই বিষয়টো বহুত মানুহে জানে, যোনসকলে নাজানে মই তেখেতসকলক ক'ব আহিছোঁ। আপোনালোকে মনোযোগ দি শুনি যাব। বতাহত অক্সিজেন আৰু নাইট্ৰজেন থাকে। বৰষুণৰ লগতে যেতিয়া বিজুলী মাৰে তেতিয়া এই দুই গেছৰ বেক্টেৰিয়াৰ ফলত নাইট্ৰিক এচিডৰ উৎপন্ন হয়। এই নাইট্ৰিক এচিডৰ বাবেই ছালৰ ৰোগ আৰু ঘামুচি ভাল হয়, কাপোৰো পৰিষ্কাৰ হয়। ইমানখিনিয়ে কয় মোৰ মহাগুৰু মৃদুঞ্জয় নাৰায়ণদেৱে আজি ব্যাখ্যাখন সামৰি মাৰিছোঁ কৃষ্ণক চিন্তি। ছাৰ মোৰ ব্যাখ্যাখন কোৱা হৈ গ'ল দিয়ক। থেকেৰা, তোৰ ব্যাখ্যাখন শুনি পেলাই মই বহুত আনন্দিত। হ'ব দে, আজি বহুত দেৰি হৈ গ'ল। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ। তহঁতে চব ঘূৰা গৈ যা। হেল্ল'